আমাৰ নিয়ান সিং সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ব্লগ আৰম্ভ কৰিবলৈ লৈছো আপোনালোকে যদি মোৰ আগৰ ব্লগটো চাইছে তেতিয়া গম পাইছে আজি আমাৰ মাৰ ঘৰৰ নখোৱাৰ অনুষ্ঠানটো আছে আৰু এতিয়া ৰাতিপুৱাৰ সময় গাঁৱৰ বৌহত আহিছে ইয়া শাকুটি আছে দেহা ৰেডি হৈ গ'ল হয় না আমাৰ আজি নখোৱাৰ অনুষ্ঠানটো এতিয়া আৰম্ভ হ'বই আৰু এফালে দেখিছে খুব ধুনীয়া গান গায় তাই তোমাৰ নামটো কৈ দিয়া বৰষা গগৈ তাই খুব ধুনীয়া গান গায় আমাৰ স্কুলৰ যিটো অনুষ্ঠান আছে মই আপোনালোকক কৈছিলোঁ আগতে আমাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱস পাতিছে 18 ডিচেম্বৰত আৰু কুৰাছৰ দায়িত্বটো মোক দিছে এই যেতিয়া ইমান ধুনীয়া গান গায় মই আমাৰ ঘৰৰ ওচৰতে হয় আমাৰ খুৰাৰ ছোৱালী হয় সেইটো কাৰণে মই ভাবিলোঁ যে তাইক মাতি অকণমান মই গানটো অকণমান তাইক শুনাইছোঁ অকণমান শিকাই দিম তেতিয়া ভাল হ'ব আমি মাত্ৰ দুদিন পাইছোঁ মাজত দুদিন প্ৰেক্টিছ কৰিম আৰু তাৰপিছত আমি পৰিৱেশন কৰিম এইফালে আপোনালোকে দেখিছে আমাৰ নামফিৰ অনুষ্ঠানটো আৰম্ভ হৈছে আপোনালোকে আগৰ ব্লগটো চাইছে যদি মোৰ দেউতাই খুব ভালদৰে বুজাই দিছিলে মই আপোনালোকক কৈছিলোঁ যে আমাৰ গোটেইখিনি আমাৰ টাই ভাষাত কৰা হয় মাৰ ঘৰৰ যিমানখিনি সকাম হওক বা সকলো ধৰণৰ অনুষ্ঠান টাই ভাষাত কৰা হয় আৰু এয়া আমাৰ নামফিৰ অনুষ্ঠানটো হৈ আছে নাম মানে হৈছে মৃতক আৰু ফি মানে হৈছে দেৱতা উপৰি পুৰুষৰ বাবে এই পূজাভাগ পতা হয় খলিতা জ্বলোৱা বুলি কয় আৰু এইফালে দেখিছে গেট খুলিছে এয়া হৈছে মোৰ জোৱাই হয় মই আপোনালোকক কৈছিলোঁ আগৰ ব্লগটোত ভণ্টি আহিব বুলি ভণ্টি পালেহি আৰু লগত কোন আহিছে আপোনালোকক দেখুৱাই আছোঁ এইফালে আমাৰ নিয়ান সিং এয়া হৈছে ভণ্টিৰ ল'ৰা ইয়াৰ 2 মাহ হৈছেহে আৰু কণমানিজনী বহুত মিছ কৰি আছিলে ভাইটি কেতিয়া আহিব সুধি আছিলে আৰু এতিয়াতো তাইক ক'বই নালাগে বহুত ফূৰ্তি তাই গাইজ পাই গ'লহি আমাৰ নিয়ান সিং আৰু আমাৰ দেহিবাৰ বিৰাট ফূৰ্তি এতিয়া মই হৈছোঁ আপায়েক মানে মোৰ ভণ্টিৰ ল'ৰা হয় আমাৰ নিয়ান সিং আপোনালোকে মোৰ ব্লগসমূহত এতিয়া নিয়ানক দেখিবলৈ পাব আমাৰ নিয়ান সিং ইজনী দেহিবা ইফালে দেহু কেনেকুৱা কথা আমাৰ দেহা জানো চাবা আকৌ ভালকে দিব লাগিব আচলজনীক এৰি থৈ নাযাবি না বহি লোৱা খুৰী আৰু বহুতৰ লগত বিহু মাৰিবলৈ লৈছোঁ খাই বৈ আজৰি হ'লোঁ এই খুৰীকেইজনী দেখিছে যে আৰু লগতে বৌহঁত বহুত ফূৰ্তি কৰে বহুত ভাল লাগে
আমাৰ নিয়ান সিং আপা খুব সোনকালে আহিবগে আজি আপা যাবগে আকৌ আহিব নহয় আপা নে ন ন ন ন আমাৰ নিয়ান সিং এজনী বা 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 গুচি আহা এইফালে এজনী দেহিবা দেহিবা হাই হাই ভাইটি আহি গ'ল কৈ দিয়া ভাইটি আহি গ'ল ভাইটি দেখুৱাই দিয়ে বোলে কোনো নাই কোৱা দেখুৱাই দিয়া ভাইটিক দেখুৱালো ভাইটিক দেখুৱালো আকৌ দেখুৱাই দেখুৱালো তুমি ভাইটিক মাতি থাকা কিজাৰে মোবাইল চাবলৈ চোৱা ভিডিঅ' কৰিব লাগে ন আপায়ে আপায়ে তোমাক ভিডিঅ' কৰিব লাগে নে হা এতিয়া সন্ধিয়া 6:30মান বাজিলে মই ঘৰলৈ যাবগৈ লাগিব কিয়নো আমাৰ নামঘৰত কাইলৈ আমাৰ নখোৱাৰ অনুষ্ঠান আছে সেইবাবে মই এতিয়া যামগৈ ভাইটিয়ে থৈ আহিবগৈ মিষ্টাৰ অকণমান গাটো বেয়া মোক ফোন কৰিলে নহ'লে এওঁ আহিলেহেঁতেন নিবলৈ আৰু এতিয়া ভাইটিৰ লগতে যাব লাগিব আজি খুব ভাল লাগিলে সকলোৰে লগত খুব ফূৰ্তি কৰিলোঁ আপোনালোকে অনুষ্ঠানটো চাবলৈ পালে আৰু ব্লগটো ইমানতে শেষ কৰিছোঁ মই এতিয়া যামগৈ কালিলৈ আপোনালোকে নতুন ব্লগ চাবলৈ পাব আৰু এতিয়া নিয়ানে মই আপোনালোকৰ লগত কথা পাতি থাকিলে বেয়া পাব তাক সময় দিব লাগিব এতিয়া হয়নে আপাই তোমাৰ লগত কথা পাতিব দেই ঠিক আছে ফ্ৰেণ্ডছ মই আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ যদি আপোনালোকৰ ভাল লাগিলে আজিৰ ব্লগটো চাই প্লিজ লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এটা নতুন ব্লগ লৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ বাই বাই